Hello students, welcome to my channel Only Study. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ Only Study নামৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত ষষ্ঠমান শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠ সবাতোকৈ আপোন নামৰ কবিতাটি আলোচনা কৰিম। তাৰ আগতে তোমালোকে যদি এই YouTube চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে এই YouTube চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ এই চেনেলটোৰ সকলোবোৰ আপডেট পোন প্ৰথমে পোৱা। কবিতাৰ শিৰোনাম সবাতোকৈ আপোন, কবি নৱকান্ত বৰুৱা। কবিতাটো আৰম্ভ কৰাৰ আগতে এই বক্সটোৰ ভিতৰত থকা কথাখিনি এবাৰ চাই লওঁ আহা। প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই, জন্মভূমি আৰু মাতৃভাষা অতিকৈ আপোন। তিনিওগৰাকী মাতৃ সকলো সময়তে সকলো পৰিৱেশতে পূজনীয়। এই সকল মহান মাতৃৰ যোগেদি জগতখন চিনিব পাৰি, জানিব পাৰি আৰু বুজিব পাৰি। কবিতাটিৰ জৰিয়তে কবিয়ে উপজা ঠাইখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত পৃথিৱীত যে আগুৱাই যাব পাৰি সেই কথা প্ৰকাশ কৰিছে। এইটো হৈছে কবিতাটোৰ সামাৰি বা সাৰাংশ। চমুকৈ কবিতাটিত কি ক'ব বিচাৰিছে তাকে এই বক্সটোৰ ভিতৰত লিখা আছে। তাৰ মানে প্ৰতিজন মানুহৰে জন্মদাত্ৰী আই বা মা, জন্ম হোৱা ঠাই বা জন্মভূমি আৰু মাতৃভাষা, জন্ম হৈ আমি যি ভাষা শিকোঁ সেইটোৱে হৈছে আমাৰ মাতৃভাষা। এই তিনিওগৰাকী মাতৃ আমাৰ কাৰণে সকলো অতিকৈ আপোন আৰু সকলো সময়তে সকলো পৰিৱেশতে আমি তিনিওগৰাকী মাতৃক শ্ৰদ্ধা কৰা উচিত। এই মহান মাতৃসকলৰ যোগেদিহে আমি এই জগতখনৰ লগত চিনাকি হ'ব পাৰিছোঁ। কবিতাটিৰ জৰিয়তে কবিয়ে নিজৰ উপজা ঠাইখনক বা জন্মভূমিখনক ভিত্তি কৰি মাতৃ আৰু মাতৃভাষাৰ সহায়ত যে পৃথিৱীখনত আগুৱাই যাব পাৰি সেই কথাকে প্ৰকাশ কৰিছে। আহা এতিয়া কবিতাটো আৰম্ভ কৰোঁ। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। তাৰ মানে যদিও মোৰ মা সকলোতকৈ শুৱনি নহয় তথাপিও মোৰ মা মোৰ বাবে আপোন। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। গছ লতা ফুল ইত্যাদিৰে ভৰা এই ধুনীয়া ধৰণী বা পৃথিৱীখনৰ লগত তেৱে মোক চিনাকি কৰাই দিলে। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। যদিও মোৰ দেশ সকলোতকৈ চহকী নহয় তথাপিও মোৰ দেশ মোৰ বাবে আপোন। ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। মোৰ দেশখনৰ নগৰ গাঁও জান-জুৰি মোৰ প্ৰাণৰ চিনাকি, যাৰ মহিমাৰ কথা কৈ মই অন্ত কৰিব নোৱাৰোঁ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন এই ভাষা। যদিও মোৰ ভাষা সুৰীয়া নহয় তথাপি এই ভাষা মোৰ বাবে আপোন। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া আৰু সেই ভাষাৰ জৰিয়তেই আমি আমাৰ মনৰ বা অন্তৰৰ কুমলীয়া ভাৱ, সুখ দুখ, স্নেহ শান্তি ইত্যাদি আমি প্ৰকাশ কৰোঁ, নহয় জানো? মোৰ আই মোৰ দেশ, মোৰ ভাষা ভাল পাওঁ, তাৰেই চিনিম জগত। সুবিশাল পৃথিৱীত হাতে হাত ধৰাধৰিকৈ খোজ দিম সবাৰে লগত। মোৰ আই, মোৰ দেশ আৰু মোৰ ভাষা এই সকলোৰে মই মোৰ জগতখনক চিনিম আৰু এই পৃথিৱীখনত সকলোৰে লগত হাতে হাত ধৰি সকলোৰে সমানে সমানে খোজ দিম বা সকলোৰে লগত সমানে আগুৱাই যাম। কবি হৈছে নৱকান্ত বৰুৱা। মই কৈছোঁৱেই এই কবি পৰিচয়। কবি নৱকান্ত বৰুৱাৰ জন্ম হয় 1926 চনত আৰু মৃত্যু হয় 2002 চনত। তেখেতৰ জন্ম হৈছিল গুৱাহাটীত। তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক আৰু শিশু সাহিত্যিক। তেওঁৰ নাম এই সাহিত্য জগতত অতিকৈ পৰিচিত। তেওঁ এখুত ককাইদেউ ছদ্ম নামেৰে বহু শিশু সাহিত্য ৰচনা কৰিছিল।
এই জনা সাহিত্যিককে ককাদেউতাৰ হাড় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰিছিল। তদুপৰি তেখেতে অসম প্ৰকাশন বঁটা, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল আৰু ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মানেৰে তেখেতক বিভূষিত কৰা হৈছিল। তেখেতে অসম সাহিত্য সভাৰ সভাপতিও হৈছিল। ধন্যবাদ। আজিলৈ ইয়াতে থলোঁ। আশা কৰোঁ তোমালোকে মোৰ এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছা আৰু মোৰ এই চেনেলটো যদি ভাল পোৱা তেনেহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কিবা যদি জানিব লগা থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত ক'বা। ধন্যবাদ।